শিক্ষা হ'ল জ্ঞান, দক্ষতা আহৰণ আৰু জীৱনব্যাপী চলা এক প্ৰক্ৰিয়া। শিক্ষাৰ জৰিয়তে দূৰ হয় মনৰ অন্ধকাৰ। শিক্ষাৰ অবিহনে এক সুস্থিৰ সমাজ গঢ় দিয়াটো সম্ভৱ নহয়। শিক্ষা হ'ল মানৱ জাতিৰ উত্তৰণৰ এক অন্যতম প্ৰধান কাৰক। শিক্ষাৰ মাধ্যমেৰে সমাজখনত পোহৰৰ সূচনা কৰা এজন স্বনাম ধন্য মনীষী, বিশ্বৰ বৰেণ্য শিক্ষাবিদ, দাৰ্শনিক তথা শিক্ষক হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। আজি আমি এইজন মহান ব্যক্তিৰ জীৱনীৰ বিষয়ে দুআষাৰ জানিম। প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ 5 তাৰিখটো দেশজুৰি শিক্ষক দিৱস হিচাপে পালন কৰা হয়। যিগৰাকীৰ স্মৃতিত এই দিৱস পালন কৰা হয়, তেওঁ কেৱল ভাৰতবৰ্ষৰে নহয়, সমগ্ৰ বিশ্বৰে এগৰাকী শ্ৰেষ্ঠ শিক্ষক আৰু দাৰ্শনিক পুৰুষ। সেই বৰেণ্য পুৰুষগৰাকী হ'ল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল এক দাৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাছৰ তিৰুতানী নামে অঞ্চলত। তেখেতৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰস্বামী আৰু মাতৃৰ নাম আছিল সীতামা। কৰ্মসূত্ৰে তেখেতৰ পিতৃ আছিল এজন সাধাৰণ কৰ্মচাৰী। সৰ্বপল্লী ৰাধাকৃষ্ণনে 1896 চনত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল তিৰুপতিৰ লুথেৰাণ মিছনেৰী স্কুলত। 1896 চনৰ পৰা 1900 চনলৈকে লুথেৰাণ মিছনেৰী স্কুলত শিক্ষা গ্ৰহণ কৰা ৰাধাকৃষ্ণনে পৰৱৰ্তী সময়ত ভেলোৰ কলেজত 1900 চনৰ পৰা 1904 চনলৈকে শিক্ষা গ্ৰহণ কৰে আৰু মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শনশাস্ত্ৰ অধ্যয়ন কৰে 1904 চনৰ পৰা 1908 চনলৈকে। ছাত্ৰ হিচাপে সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল এজন মেধা তথা বুদ্ধিদীপ্ত ছাত্ৰ। গুৰুত্বপূৰ্ণ কথা যে সৰ্বপল্লী ৰাধাকৃষ্ণনে দৰ্শনৰ লগতে সংস্কৃত আৰু হিন্দী ভাষাও অধ্যয়ন কৰিছিল। উল্লেখ্য যে মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা 20 বছৰ বয়সতে স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে ৰাধাকৃষ্ণনে তৈয়াৰ কৰিছিল এখন গৱেষণা পত্ৰ। এই গৱেষণা পত্ৰই ৰাধাকৃষ্ণনৰ দাৰ্শনিক চিন্তাৰ গভীৰতাৰ উমান দিছিল। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পৰৱৰ্তী সময়ত মাদ্ৰাজ প্ৰেছিডেন্সি কলেজত 1909 চনত মালায়ালাম ভাষাৰ এটা অস্থায়ী পদত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলা সৰ্বপল্লী ৰাধাকৃষ্ণনে পৰৱৰ্তী সময়ত মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শন বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে। ইয়াৰ পৰৱৰ্তী সময়ত কলকাতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত পঞ্চম জৰ্জ আসনৰ অধ্যাপক হিচাপে 1921 চনত নিযুক্তি লাভ কৰি 1931 চনলৈকে দায়িত্ব পালন কৰে। অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে 1931 চনৰ পৰা 1936 চনলৈকে কাৰ্যনিৰ্বাহ কৰাৰ পৰৱৰ্তী সময়ত সৰ্বপল্লী ৰাধাকৃষ্ণনে ইংলেণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ত প্ৰাচ্য ধৰ্ম আৰু দৰ্শনৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত 1939 চনত পণ্ডিত মদন মোহন মালব্যৰ আমন্ত্ৰণত ক্ৰমে 1948 চনলৈকে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ থকাৰ দীৰ্ঘ সময়ছোৱাত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান তথা বিশ্ববিদ্যালয়ত তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰি এক নৱজাগৰণৰ সূচনা কৰিবলৈ প্ৰয়াস কৰিছিল। ইয়াৰ উপৰিও ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ইউনেস্কোৰ সভাপতি আৰু ভাৰতৰ বিশ্ববিদ্যালয় আয়োগৰ সভাপতি হিচাপে 1948-49 চনত কাৰ্যনিৰ্বাহ কৰিছিল। কেৱল এয়াই নহয়, ডক্টৰ ৰাধাকৃষ্ণনে ভাৰতীয় চিন্তা দৰ্শনৰ ওপৰত গভীৰ অধ্যয়ন কৰি সাহিত্যৰাজিৰ মাজেৰে সেইসমূহ পাঠকৰ মাজলৈ আগবঢ়াই দিছিল। গভীৰ চিন্তাশীল ব্যক্তিত্বৰ অধিকাৰী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে 1975 চনৰ 16 এপ্ৰিলৰ দিনা এখন নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ কেৱল ভাৰতৰে নহয়, এজন বিশ্বৰ বৰেণ্য ব্যক্তি, এক জ্ঞানৰ মূৰ্তি হিচাপে পৰিচিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কায়িকভাৱে নাথাকিলেও তেওঁৰ কৰ্মৰাজি সদায় ভাৰতবাসীৰ মাজত
চিৰ উজ্জীৱিত হৈ থাকিব। এগৰাকী চিন্তাবিদ, দাৰ্শনিক, ৰাজনীতিবিদ, সাহিত্যৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বৌদ্ধিক দৃষ্টিভংগী, কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয় তথা বৰ্তমানো ৰাধাকৃষ্ণনৰ চিন্তাৰ প্ৰাসংগিকতা সকলোৱে অনুভৱ কৰে। বৰ্তমান ৰাজনৈতিক পাশ্চাত্যগামিতাৰ সময়ত নেহৰুৰ মূল্যবোধৰ ৰাজনীতি অনুকৰণীয় আৰু অনুসৰণীয়। ধন্যবাদ। মৰমৰ বন্ধু বান্ধৱীসকল, লগতে কণ কণ ভাইটি ভণ্টিসকল, আশা কৰোঁ তোমালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পাইছা। যদি তোমালোকে ভিডিঅ'টো শেষলৈকে চাইছা তেন্তে ভিডিঅ'টোত এটা লাইক কৰা, কমেণ্ট কৰা আৰু তোমালোকে জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকা।